মাই ডিয়াৰ ষ্টুডেণ্ট, আজি তোমালোকৰ কাৰণে ক্লাছ 9ৰ জেনেৰেল সায়েন্সৰ কেইটামান এমচিকিউ কোৱেশ্চন লৈ আহিছোঁ। নিশ্চয় ভাল লাগিব। ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মই কেইটামান এমচিকিউ কোৱেশ্চন লৈ আহিছোঁ। কেপিটেল জিৰ গৃহীতমান কিমান? 6.67 10⁻11 নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ। পৃথিৱীৰ ভৰ 6.10⁻24 কেজি। সূৰ্যৰ ভৰ 2 × 10⁻30 কেজি। পৃথিৱী আৰু ওজনৰ মাজত দূৰত্ব 3 × 84 × 10⁸ মিটাৰ। কেপিটেল স্মল জিৰ মান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ। পৃথিৱীৰ ভৰ 6 × 10⁻24। চন্দ্ৰৰ ব্যাসাৰ্ধ 1.74 × 10⁶। আৰু মুক্ত অৰ্ধ গোলকৰ মান ওজনৰ আছে একক নিউটন, ত্বৰণৰ আছে একক মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ। একেবাৰে ইজি হয়, ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। কেপিটেল জিৰ আছে একক কি? নিউটন মিটাৰ স্কয়াৰ পাৰ কেজি স্কয়াৰ। ক্ষেত্ৰফলৰ আছে একক নিউটন মিটাৰ স্কয়াৰ। একেবাৰে ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। তোমালোকে চাবা। গতি কি? স্থান পৰিৱৰ্তন হোৱাকে গতি বুলি কোৱা হয়। সুষম গতি কাক বলে? বেগৰ আছে একক মিটাৰ পাৰ ছেকেণ্ড। দ্ৰুতি কাক বলে? গড় বেগৰ প্ৰকাশটো দিয়া হৈছে। আৰু ত্বৰণৰ আছে একক মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ। বলৰ আছে একক নিউটন। নিউটনৰ দ্বিতীয় সূত্ৰটো F = ma। ভৰ বেগৰ প্ৰকাশিত P = mv। আৰু ভৰ বেগৰ আছে একক দিয়া হৈছে। শক্তিৰ আছে একক জুল, কাৰ্যৰ আছে একক জুল। আৰু বল ইকুৱেল কাৰ্য ইকুৱেল বল ইনটু হৰণ। গতি শক্তির প্রকাশ রাশি হাফ mv স্কয়ার। আর স্থিতি শক্তির প্রকাশ রাশি mgh। ক্ষমতার আছে একক ওয়াট। 1 কিলো ওয়াটত কিমান ওয়াট? 1000 ওয়াট। কম্পাঙ্কৰ আছে একক হার্টজ। পর্যায়কাল কি দিয়া হয়েছে এইবিলাক চাবা। আৰু পর্যায়কালৰ আছে একক সেকেন্ড। 0 ডিগ্ৰী সেলসিয়াসত বৰফৰ শব্দৰ বেগ কিমান দিয়া হৈছে। আৰু অতি শব্দ কি? অবশব্দকে শূন্য মাধ্যমত শব্দ সঞ্চালন হয়নে?